এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আজি ৰেডি হ'ব মানে এতিয়া ৰেডি হৈছোঁ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামৰ ৱৰ্ল্ড ৰেকৰ্ড চাবলৈ। তো আপোনালোককো মই আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ দেখাই থাকিম। তো ব'লক এতিয়া যাওঁ। মই প্ৰথমতে এতিয়া ঘৰ যাম, তাতে মানে কিবাকিবি খাই মেলি ওলাম আৰু ব'লক। মোৰ পূৰা ফাইনেলি ওলাই মেলি হৈ গ'ল আৰু ঘৰত আহি। তাৰপিছত আমাৰ ইও ওলাই লৈছে, মই দেখাই দিছোঁ তাক ল'ৰা ওলাই ল'লে, পূৰা ধুতি চুটি পিন্ধি লৈছে। গৰু নোৱাব গৈ হালধি চালধি লগাই একেবাৰে কি হ'ল চাওঁ, কি হ'ল এয়া অৱস্থা। এয়া বাছ আহি গ'ল, এতিয়া আমি ওলাইছোঁ আৰু ঘৰৰ পৰা ওলাই যাওঁ। ওলালোঁ আৰু গৈ আছোঁ এতিয়া ৰাস্তালৈকে। গৰু গা ধুৱাই আছে, সেইফালে ধুৱাই আছে। বাছ ফুল হৈ গ'ল আমাৰ। আৰু গান চান শুনি মেলি গৈ আছোঁ আৰু গোটেইকেইটা তেনেকৈ। অলপ আপোনালোকো গৈ থাকক। এয়া সোণাপুৰ পাম আৰু বেছি দূৰ নাই আৰু। খালি বহুত গৰম আজি, নাচনীবোৰৰো চাগে অৱস্থা বেয়া হ'ব আৰু। লাহে লাহে গৈ আছোঁ আমিও। এইখিনিতে অকণমান নামিছোঁ, চাহ তাহ কিবা এটা খাই লওঁ। কাপাতলি বুলি কয় জেগাখিনি, হোটেলত সোমাওঁ আৰু। এতিয়া চাহ খাবলৈ বহি আছে, কিন্তু ইমান গৰম মানে এতিয়া এচিটো চলা নাই ইয়াত, পূৰা মানুহ সিজি গৈছেগৈ, চাহ অহাই নাই। স্পেচিয়েল এইটো ATPৰ অফিচে হ'ব চাগে। আমাক ইয়াতে এতিয়া বহিব দিছে, ইয়াতে ভাতৰ ব্যৱস্থা কৰি আছে, মানে বনাই আছে আৰু। চ' আমি চব বহি আছোঁ এতিয়া। ৰঙালী বিহুৰ আমাৰ যি বিহু সংস্কৃতি, সেই বিহু সংস্কৃতি আমাৰ 11,000 বিহুৱা বিভূতিৰে আমি তেখেতক অনুসৰণ কৰাৰ আমি যোৱাকালি বিষ্ণু সমষ্টি বিষ্ণু বিধান পৰিষদৰ সাধাৰণ সম্পাদক আৰু আমাৰ খাব বহিছোঁ আৰু এতিয়া চবেই বহি আছে এফালেও। খাই বৈ গ'ল, এতিয়া আকৌ গাড়ীলৈ যাম আৰু চবেই খোৱালে খাই বৈ ওলাই আহিলোঁ, আকৌ গাড়ীলৈ যাম আৰু। আমাৰ তালৈ নহ'ব, আমাৰ তালৈ মনুহ লোৱা এতিয়া তাৰপৰা আহি এতিয়া আমি চবেই গছৰ তলত ৰখি আছোঁ, মানে চবৰে খানা খাই হোৱা নাই, সেইকাৰণে অকণমান ৰেষ্ট লৈছোঁ। আৰু কোনোবা আহিবলৈও আছে, সেইকাৰণে এতিয়া ৰখি আছোঁ। পাছ লৈ ল'লোঁ, পূৰা পাছ দি দিলে আৰু। এতিয়া আকৌ আমি গৈ আছোঁ, মানে জাগিৰোড পাম আৰু বেছি দূৰ নাই আৰু। আহি পাইছোঁহি, এয়া ভিৰ চাওক, বহুত ভিৰ। বা এয়া ভিৰ চাওক, বাপৰে, পূৰা মানুহ চব গৈ আছে। এইফালে চাওক, এয়া বা
লাইন পাতি আছে আমি লাষ্টত পামগৈ মানে চি মোদীক চাবলৈ ৰৈ আছে চাগে মোদীক চাবলৈ ৰৈছে এয়া ৰাইজ গাড়ীৰ পৰা নামিব লৈছোঁ পুৰা ভিৰ একদম বহুত দীঘলীয়া লাইন চাগে অলপ দেখাই দেখিম বাহিৰৰ ফালে যিমান পাৰোঁ চাওক ভিৰ বহুত ভিৰ একদম পুৰা মানুহ আমাৰ এখন গেট নহয় মানে গেট নাম্বাৰ 2 হয় আগত যাব লাগিব পুৰা ভিৰ পুৰা আহক আমাৰ লগতে বলক ইমান ভিৰ গেট আহি পোৱাহিয়ে নাই প্ৰথমতে এতিয়া আকৌ 3 নম্বৰহে পাম তাৰপিছতহে 2 নম্বৰ আছে বোলে দেখিছেনে ভিৰ চব মোদী আহিব বুলি ৰখি আছে চাবলৈ এই আমাৰ মানে ৰাইট চাইডৰ ৰাস্তাটোদি আহিব মোদী চব ৰখি আছে মানে বহুত মানুহ আৰু বাকীবোৰ চব ষ্টেডিয়াম গৈ আছে আৰু বহুত গৰমো পৰিছে পুৰা ভিৰ একদম এবাৰ বিহু মানে পুৰা একদম অসম কপি গৈছে আৰু বলক গৈ থাকক আমি আহি থকাৰ মানে লেফ্ট চাইডেদি সোমাই আহিলোঁ আৰু এইফালে আছে আকৌ ক'ত কি আছে একো ভালকৈ ধৰিব পৰা নাই গৈ আছোঁ আৰু সুধি সুধি হাত ঘূৰিবলগীয়া হ'ল মানে ষ্টেডিয়ামৰ বেক চাইডেদি সোমাবলৈ গেটখন পালোগৈ ইয়াৰ পৰা এতিয়া লাইন লাগিব পুৰা দীঘলীয়া লাইন আৰু লাইনত গৈ আছোঁ লাহে লাহে মতা মানুহৰ লাইন চেক হৈ গ'ল তাৰপিছত এতিয়া এইফালে যাব লাগিব আৰু হৈ গ'লতো আমি দুজনী ৰৈ আছোঁ ল'ৰা মানুহৰ লাইনটো বহুত দীঘল তো আহিয়ে পোৱাহি নাই আৰু আমি ভিতৰত সোমালোঁ মোৰ বেক চাইডে আছে ষ্টেডিয়াম VIP
ক'ব পাৰি দেখাম বাৰু ভিতৰত চাগে এলাও নাই গেট 22 বিচাৰি ঘূৰি আছোঁ আমি ক'ত আছে গৈ থাকোঁ বাৰু 18 পাৰ হ'লোঁ সেইটো 19 অকণমান আগত আছে আৰু নাচনী ঢুলীয়াৰ ডাইনিং হলবোৰ এইফালে ষ্টেডিয়ামটো এইটো ইনাৰ গেট 20 পাইছোঁ আমাৰ 22 আগলৈ গৈ আছোঁ আৰু এইফালে ইমান ডাঙৰ ডাঙৰ ডাইনিং হল আমাৰ গেটটো আহিয়ে নাই 22টো নাইকিয়া হৈ থাকিলে দেখোন আমাৰ ইনাৰ গেট 22 পাই গ'লোঁ ওপৰলৈ উঠি যাব লাগিব গেলেৰীৰ ওপৰত পপকৰ্ণ চপকৰ্ণ ওলাইছে সেইবোৰকে কিনি দিব লাগিব গৈ আছে আৰু পাই গ'লোঁ ষ্টেডিয়াম পূৰা ভিৰ একদম জেগা নাই চিট এটাও নাই এয়া এতিয়া ওপৰলৈ গুচি আহিলোঁ মানে বহুত ধুনীয়া লাগিছে ওপৰৰ পৰা এতিয়া বহি আছোঁ আৰু ধুনীয়াকৈ ওপৰত উঠি গ'লোঁ কিন্তু আমাৰ ভণ্টিহঁতক চাগে লগ কৰিব নোৱাৰিলে আৰু বহুত মানে ভিৰ ক'ত আছে চবফালে যাবলৈও নিদিয়ে চ' চাওঁ আৰু কিমান পাৰোঁ এইফালে চব নাচি আছে এইফালে পূৰা প্ৰগ্ৰেম চলি আছে মোদীৰ কাৰণে চাওঁ পূৰা তলত প্ৰগ্ৰেম চলি আছে মনো ইয়াতে আছে মই এবাৰ লগ কৰিমেই এইকণতে আছে সেইটো 3 নম্বৰ গেলেৰী নহয় সেইকণতে আছে চকু মাৰি জুম কৰি কৰি চালেও নেদেখোঁ ওচৰতে 3 নম্বৰ গেলেৰীটো আছে তাতে মাহী ছোৱালীজনী আছে বুলি কৈছিলে কিন্তু এতিয়া মানে ধৰিবই পৰা নাই চব একে লাগিছে আৰু আমাৰ ভণ্টিহঁতৰ গেলেৰী হ'ল 15 নম্বৰটো সেইফালে আছে বহুত দূৰত সেইফালে যাবলৈ নিদিব আমাক তো ইয়াতে বহি আছোঁ এতিয়া বিহু ষ্টাৰ্ট হোৱা নাই আৰু এনেকৈ বহি লৈছোঁ আৰু পূৰা বহি পেলাই পূৰা আগফালে নাজাৰা উপভোগ কৰি আছোঁ বিহু ষ্টাৰ্ট হোৱা নাই আৰু টাইম আছে অলপ মোদী আহি পোৱাহি নাই চ' ষ্টাৰ্টো হোৱা নাই চব নাচনীবোৰ ৰেডি হৈ আছে তো আমি তাকে চাই আছোঁ মানে নিজৰ মানুহবোৰ বিচাৰিছোঁ কিন্তু চকুৰে একদম ধৰিব নোৱাৰি একদম পৰুৱা নিচিনা হৈ আছে আৰু চব একেই লাগিছে নাচনীবোৰ তো তাকে গানো নাজানো আৰু লগ পাম নে নাই মোদী আহিব আৰু এইফালেও প্ৰগ্ৰেম চলি আছে বেক চাইডে আমাৰ পাই গ'লহি আৰু এইজন বগা পাই গ'ল আৰু উঠাই দিলে আৰু এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব আৰু আহি পাই গ'লহি আৰু এইজন হাত তালিৰে আদৰণি জনাইছে মোদী তেওঁ গাড়ীখনত উঠি আহি আছে ওচৰ পালেহি দেখাম আৰু ভালকৈ সেইফালে এইখন জাপি লগোৱা গাড়ীখনত আৰু এতিয়া সকলোৱে মানে মোবাইলৰ লাইট জ্বলাই পূৰা তৰা নিচিনা কৰি দিছে ষ্টেডিয়াম আৰু মোদীক আদৰণি জনাইছে দৰ্শক মণ্ডলীয়ে মোবাইলৰ লাইট জ্বলাই দিছে গাড়ীত আহি পাইছেহি এপাক কৰিছে তেওঁ এতিয়া আমাৰ ওচৰ পাইছেহি এতিয়া
ভাষণ দি আছে প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই আৰু এইফালে চাওক ৰেজৰ লাইট চাওক ৰাইজ এটা চিটো খালী নাই এতিয়া পুৰা ফুল হৈ গ'ল চবফালে পুৰা গেলেৰী ফুল অলপ সময় পিছতে আৰু বিহু ষ্টাৰ্ট হৈ যাব এতিয়া এয়া মোদীয়ে ভাষণ দি আছে মজা নাছিলে সবেই বহুত ধুনীয়া নাছিলে আৰু আমি ওলাইছিলোঁ পুৰা প্ৰগ্ৰেম শেষ হৈছে আৰু বিহু প্ৰগ্ৰেম নাই তাত নাই নাচনী ভাগৰি পৰিলে পুৰা বহি দিছে আৰু চব মানুহবোৰ ওলাইছে যাবলৈ এয়া
আধা আধি পাইছোহি বাকী আহি আছে কিন্তু ভণ্টিহঁতক লগ কৰিব নোৱাৰিলোঁ বেয়াও লাগিছিল এবাৰৰ মানুহ আধা আধি লগ পাইছোঁ ক'ত আছা এই নাচনীবোৰ ক'ত আছে নাচনী দেখিলোঁ কিন্তু আমাৰখিনি নাপালোঁ তোমালোকক পালোঁ আৰু বাই বাই হৈ আছোঁ ৰজা বাই অঁ ধুনীয়া দে বাছখন ক'ত আছে বা ওলাই দিলোঁ আৰু ইয়াৰ পৰা এতিয়া মোৰ মোবাইলটো অফ হৈ যাব চাগে গেট পাই গ'লোহি আৰু আহি বেছি সময় মোবাইলটো অন হৈ নাথাকে চাগে আৰু